নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক পোনপ্ৰথমে আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মই যেতিয়া যিবোৰ ভিডিঅ' আপলোড দি থাকিম অতি সোনকালে আপোনালোকে চাব পাৰিব। বন্ধু বান্ধৱীসকল, মই এইটো ভিডিঅ' লৈ আহিছোঁ যে যিসকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু যিসকল NCC আছে, তেওঁলোকৰ C চাৰ্টিফিকেট হওক বা NCC আছে, তেওঁলোকে এই পোষ্টকেইটা তেওঁলোকে কি কৰিব পাৰিব, অনলাইন আবেদন কৰিব পাৰিব। ইয়াত চাব, ইয়াৰ এইফালৰ পৰা আহিছে যে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আহিছে ৰিক্ৰুটমেণ্টটো, আৰু ইয়াত লিখা আছে যে ইণ্ডিয়ান আৰ্মি NCC এণ্ট্ৰি 49 কোৰ্চেছ অনলাইন ফ্ৰম 2021, আৰু ইয়াত দিছে ষ্টাৰ্টিং ডেটটো হৈছে 30 ডিচেম্বৰ আৰু লাষ্ট ডেট হৈছে 28 জানুৱাৰী 2021। অলৰেডি ইয়াৰ যিটো অনলাইন প্ৰক্ৰিয়া, এপ্লাই অনলাইন প্ৰক্ৰিয়াটো চলি আছে। আৰু ইয়াত দিছে এডমিট কাৰ্ড এভেইলেবল চুন, এক্সাম ডেট এভেইলেবল, আৰু এজ লিমিটটো ইয়াত দিছে চাওক, আপোনালোকৰ মিনিমাম কিমান হ'ব লাগিব, 19 বছৰ হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 25 বছৰ আপোনালোকৰ হ'ব লাগিব। তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব, এই পোষ্টকেইটাৰ কাৰণে যোগ্য আৰু পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত চাওক, পুৰুষৰ কাৰণে কেইটা পোষ্ট আছে ইয়াত দিয়া আছে। ইয়াত মেন দিয়া আছে 50টা পোষ্ট পুৰুষ মেল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আছে 5টা পোষ্ট। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো কি আছে মই আগতে কৈছোঁ যে কৈ দিছোঁ। ইয়াত চাওক, বেচেলৰ ডিগ্ৰী, আপোনালোকে যিকোনো এটা ষ্ট্ৰীম, আৰ্টছেই হওক বা ছায়েন্সেই হওক বা কমাৰ্চেই হওক, আপোনালোকে যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকৰ 50% যদি আছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু লগত মিনিমাম 50% লাগিব, আৰু তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। সেয়াই আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।